নমস্কাৰ, মোৰ চেনেল নিশিকন্ধাৰ অন্য এটা নতুন ব্লগলৈ আপোনালোক সকলোকেই জনাইছোঁ স্বাগতম। শৰৎকালৰ কোনটো কথাই বাৰু আপোনাক আটাইতকৈ আকৰ্ষিত কৰে? মোক বাৰু কোনটো কথাই আকৰ্ষিত কৰে জানেনে? নিশাৰ জোনটোৱে। হয়, ঠিকেই শুনিছে। শৰতৰ নিশাৰ সেই উজ্জ্বল জোনটোৰ প্ৰতি মোৰ যে আছে এক দুৰ্বাৰ আকৰ্ষণ। শৰতৰ সেই উজ্জ্বল জোনটোৰ পৰশত প্ৰাণ পাই উঠে যেন প্ৰতিটো নিশা। জীপাল হৈ উঠে সপোনবোৰে, প্ৰাণ পাই উঠে যেন হেঁপাহবোৰে। লগতে শৰৎ বুলিলে মনলৈ আহে তলসৰা শেৱালিৰ শুভ্ৰতা, যেন সেই শুভ্ৰতাত নিজকে বিলীন কৰি দিম। আহ, কি যে এক অনন্য অনুভৱ। শৰতৰ সেই মন মতলীয়া কৰা মুহূৰ্তত মন ৰাইজাই কৰিবলৈকে যেন ফুলি উঠে এই কহুৱাবোৰ। এই কহুৱাবোৰ ফুলিলেই যেন আগলি বতৰা পোৱা যায়। হয়, শৰৎ আহিছে, হেঁপাহৰ শৰৎ। এই শৰৎকালতেই ধৰালৈ নামি আহে দুৰ্গতি নাশিনী মা দুৰ্গা। মা দুৰ্গাৰ আগমনত এই পৃথিৱীখনে যেন এটা নতুন পৰশত প্ৰাণ পাই উঠে। দুৰ্গা মাৰ পূজাত দেৱীৰ ৯টা ৰূপৰ বিভিন্ন ধৰণে পূজা অৰ্চনা কৰা হয়। আৰু আজি মই আপোনালোকক জনাব বিচাৰিছোঁ দেৱী দুৰ্গাৰ পূজাৰ লগত জড়িত এভাগ অত্যন্ত গুৰুত্বপূৰ্ণ পূজাৰ বিষয়ে। এই পূজাভাগৰ নাম হৈছে সন্ধি পূজা। মহাষ্টমী আৰু মহানৱমী সন্ধিক্ষণত অনুষ্ঠিত হয় বাবে এই পূজাভাগক সন্ধি পূজা বুলি কোৱা যায়। মহাষ্টমী 23 মিনিট আৰু মহানৱমী 22 মিনিট অৰ্থাৎ এই 45 মিনিট সময়ত অনুষ্ঠিত হয় এই সন্ধি পূজা। এই সন্ধি পূজাত ভক্তসকলে 108 গছি বা 9 গছি বা 8 গছি বন্তি জ্বলাই দেৱীৰ শ্ৰীচৰণত নিজৰ মনৰ কথা ব্যক্ত কৰে। কোৱা হয় যে সন্ধি পূজা যোনে কৰে তেওঁলোকৰ মনৰ কামনা দেৱীয়ে অতি সোনকালে পূৰ কৰে। সেইকাৰণে ভক্তসকলে দেৱীৰ শ্ৰীচৰণত প্ৰতি বছৰে এই পূজা আগবঢ়ায়। 2023 চনৰ সন্ধি পূজাৰ সময়সীমা হৈছিলে বিয়লি 4:45 পৰা 5:30 এই সন্ধি পূজা কেনেকৈ কৰা হয় বা কি কাৰণে এই সন্ধি পূজা কৰা হয় সেই বিষয়ে জনাটো অত্যন্ত প্ৰয়োজন। দুৰ্গতি নাশিনী মহিষমৰ্দিনী দেৱী দুৰ্গা যেতিয়া মৰ্তলৈ নামি আহিছিলে মহিষাসুৰক বধ কৰিবলৈ, সেইখিনি সময়ত এইটো কোৱা হৈছিলে যে মহিষাসুৰক দিনত বা ৰাতি কোনেও বধ কৰিব নোৱাৰে। আৰু সেইবাবে দেৱী দুৰ্গাই এই মহাষ্টমী আৰু মহানৱমীৰ এই সন্ধিক্ষণতেই মহিষাসুৰক বধ কৰিছিলে। দেৱী সেইখিনি সময়ত প্ৰচণ্ড খঙত আছিলে আৰু সেইবাবে দেৱীক শান্ত কৰিবৰ কাৰণে ভক্তসকলে বন্তি জ্বলাই দেৱীৰ আৰাধনা কৰিছিলে আৰু এই সন্ধি পূজা আগবঢ়াইছিলে। আৰু তেতিয়াৰে পৰা এই নিয়ম প্ৰচলন আছে। সন্ধি পূজাত সকলো লোকে এইদৰে শাৰী শাৰীকৈ বহি নিজৰ সন্মুখত এইদৰে বন্তি জ্বলাই দেৱীৰ আৰাধনা কৰে আৰু নিজৰ মনৰ কথা দেৱীৰ আগত ব্যক্ত কৰে। শাৰী শাৰীকৈ জ্বলি উঠা এই বন্তিবোৰৰ পৰশতেই প্ৰাণ পাই উঠে যেন প্ৰতিখন পূজাথলী। সঁচাকৈ এক অনন্য অনুভৱ। 2023 চনত দ্বিতীয়বাৰৰ কাৰণে মই এই সন্ধি পূজা আগবঢ়ালোঁ। দেৱীৰ শ্ৰীচৰণত নিজৰ ঘৰখনৰ লগতে সকলোৰে মংগল কামনা কৰি মই এই পূজাভাগ মোৰ স্বামীৰ লগত আগবঢ়ালোঁ। আশা কৰিছোঁ দেৱীয়ে সকলোৰেই মংগল কৰক। মোৰ আজি ব্লগটো মই ইমানতে সামৰিছোঁ। আশা ৰাখিছোঁ সন্ধি পূজাৰ বিষয়ে জানিবলৈ পাই আপোনালোকে নিশ্চয়কৈ ভাল পালে। পুনৰ এটা নতুন ব্লগৰ সৈতে আপোনালোকক লগ পাম অতি সোনকালে। আজিলৈ সামৰিছোঁ। নমস্কাৰ।